আপোনালোকে লক্ষ্য কৰিছে না আমাৰ মোবাইলৰ এই কেমেৰাটোৱে হওক এই কেমেৰাৰ লেন্সখনে হওক নাইবা আমি যিবিলাক কেমেৰা দেখি আছো সব কেমেৰাৰ লেন্সবিলাক গোল গোল মানে গোল গোলকে আছে চাওক আপোনালোকে চাওক এই গোল গোল চাওক দেখছে না গোল 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 তো এই গোল গোল লেন্সখনেদি যেতিয়া আমি ফটো মাৰো তাৰ পিছত কিন্তু ফটোটো গোল গোল নলৈ এনেকুৱা হ'লে মানে ৰেক্টাংগল হ'লে মানে স্কোয়াৰ টাইপ হ'লে নাইবা আমি ধৰক আমাৰ ইউটিউবৰে ভিডিঅ' হওক বা যিকোনো হওক যিবিলাক আমাৰ হ'লে চব আয়ত টাইপত হ'লে কিন্তু কিয় 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 এইটো কথা জানি ভিডিঅ'টো শেষলৈকে চাওক তো হেল্ল' গাইজ ৱেলকাম টু মাই কি ক'ম ভাই ব্লগিং চেনেল নহয় ৱেলকাম টু মাই আগৰ চেনেল কেচি টকাৰ পৰা আজি কিংকৰ চৌধুৰী কৈছোঁ আশা কৰি অকলে চাই থাকিব তো আকৌ এবাৰ ক'লোঁ আই এম বেক তো গাইজ কথাটো মন কৰিব হা আমাৰ যি এই মোবাইলৰ এই কেমেৰাৰ লেন্সহে আছে চাওক এই কেমেৰাৰ লেন্সত গোল গোল আছে হয়নে তাৰপিছত আমাৰ যিবিলাক কেমেৰা আছে ধুনীয়া ধুনীয়া ফটো তোলা বিয়াতে হওক বা ইনষ্টাগ্ৰামৰ মডেলবিলাকে য'তে নহওক আৰু কেমেৰা যিবিলাক আছে চ' কেমেৰাবিলাকৰ কি আছে লেন্সকেইখন গোল গোল আছে এতিয়া মেইন ফাণ্ডাটো চাওক আপোনালোকক এটা ফটো দেখাই আছোঁ স্ক্ৰীণত যে ফাণ্ডাটো হৈছে এনেকুৱা যে লেন্সখনে গোল আমাৰ বাহিৰত থকা যিখন এক্সটাৰ্নেল লেন্স আছে সেইখনে গোল মানে সেই গোল লেন্সখনৰ ফটোটো লয় এনেকৈ পোহৰটো যায় এইবিলাক যায় যিবিলাক লাগে যাই কিনে এটা চেঞ্চৰত পৰে কিন্তু সেই চেঞ্চৰটো কিন্তু গোল নহয় সেই চেঞ্চৰটো হৈছে এই ৰেক্টেংগল শ্বেপৰ মানে আয়ত ডিজাইনৰ আৰু সেই চেঞ্চৰটো কি কৰে এই যিবিলাক ফটোবিলাক এই স্কুৱাৰ টাইপৰ বনাই দিয়ে মানে স্কুৱাৰ মানে এই ৰেক্টেংগল টাইপৰ বনাই দিয়ে যাৰ কাৰণে আমি যিবিলাক মোবাইলেদি তোলা ফটোই হওক বা ভিডিঅ' হওক আপোনালোকক দেখাই আছোঁ ফটো হওক বা ভিডিঅ' হওক আমাৰ কি হৈ যায় কোনোদিন গোল টাইপৰ নলয় কিন্তু গোল টাইপৰ অলপমান কেনে দেখাব আপোনালোকে নিজে এক্সপেক্ট কৰি চাওক কিন্তু যেতিয়া আমি এটা কেমেৰা দি ফটো তুলিম চাওক আপোনালোকে এটা স্কুৱাৰ টাইপৰ দেখাই আছে কিন্তু এইফালে আছে গোল এইফালে দেখাই দিছে মানে ৰেক্টেংগল মানে আয়ত টাইপৰ স্কুৱাৰ বুলি কৈছোঁ আয়ত টাইপৰ দেখাই আছে চাওক আপোনালোকে তো কথাটো হৈছে এনেহেন যে মেইন ফাণ্ডাটো হৈছে চেঞ্চৰটোৱে কি কৰে গোল ফটোৰ গোল পোহৰৰ পৰা আনি কৰি কি কৰি দিয়ে স্কুৱাৰ টাইপৰ বনাই দিয়ে কিন্তু আপোনালোকে হয়তো এটা কথা ভাবছি নিশ্চয় যে কোম্পানীখনে এটা কাম কৰিব পাৰিলে লেন্সখন গোল বানত কৰি স্কুৱাৰ ডিজাইনতে বনাব পাৰিলে তেতিয়া এটা প্ৰব্লেম হ'লা হয় কি প্ৰব্লেম হ'লা হয় মই আপোনালোকক কওঁ প্ৰথম কথা কেমেৰাৰ মেকিং কষ্ট বাঢ়ি লৈ 2 নম্বৰ কথা এই যিটো আমি জুম ফেচিলিটি কৰোঁ এই জুম ফেচিলিটি স্কুৱাৰ লেন্সৰ লগত অলপ প্ৰব্লেম হ'লা হয় যাৰ কাৰণে আমাৰ কি হয় বেছিভাগ মানে প্ৰায় সব সংখ্যক মানে মোবাইলৰ কেমেৰা হওক বা অৰিজিনেল ডাঙৰ কেমেৰাই হওক আগৰ পৰাই আমাৰ কি চলি আছে লেন্সখন গোল টাইপৰ চলি আছে তো কথাটো হয়তো আপোনালোকে মন কৰা নাছিল আজি হয়তো মন কৰিলে যদি কথাটো জনা নাছিল আগতে আজি জানিলে অকলে নহ'ব ছাবস্ক্ৰাইব কৰিব লাগিব চেনেলটো তো এই ভিডিঅ'টো সকলোকে এই ভিডিঅ'টো লাইক কৰি দিব আৰু সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বহুত দিনৰ মূৰত ভিডিঅ' বনাইছোঁ আশা কৰি এনেকুৱা ধৰণৰ ভিডিঅ' লাগিব নে নালাগে কমেণ্টো কৰিব যিয়ে নহওক ছাবস্ক্ৰাইব কৰিব দিয়ক চেনেলটো